নমস্কাৰ শিক্ষাগুৰুসকল পোনপ্ৰথমতে মই আপোনালোক সকলোকে মোৰ NB এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ লগত আলোচনা কৰিব ওলাইছোঁ গুণোৎসৱৰ সম্পৰ্কযুক্ত এটা বিষয় লাৰ্ণিং আউটকাম। আমি লাৰ্ণিং আউটকাম LEARNING লাৰ্ণিং আউটকাম। ইতিমধ্যে আপোনালোকে বহুতে হয়তো জানে লাৰ্ণিং আউটকামৰ ওপৰত 4 মাৰ্কছ আহিব। 4 মাৰ্কছ আহিব। এতিয়া এই যে 4 মাৰ্কছটো আহিব, আমি 4 মাৰ্কছটো কেৰি কৰিবলৈ যাবলৈ হ'লে আমি এই লাৰ্ণিং আউটকামৰ ওপৰত আমি কি বস্তুখিনি বিদ্যালয়ত থকাটো আমি প্ৰয়োজনবোধ কৰোঁ। আচলতে কি বস্তু থাকিলে আমি এই 4 নম্বৰটো আমি পাবলৈ সক্ষম হ'ম। এতিয়া আপোনালোকে সকলোৱে জানে লাৰ্ণিং আউটকাম কি? লাৰ্ণিং আউটকাম হ'ল শিক্ষণীয় ফলাফল বা অৰ্হতা। শিক্ষণীয় ফলাফল বা অৰ্হতা। এতিয়া এই শিক্ষণীয় ফলাফল আৰু অৰ্হতানো কি? লাৰ্ণিং আউটকাম মানেনো কি? এতিয়া আমাৰ শিক্ষাগুৰুসকলে ইতিমধ্যে জ্ঞাত যে আমি 2 বছৰমানৰ আগতে প্ৰথম নিষ্ঠা ট্ৰেইনিঙত নিষ্ঠা ট্ৰেইনিঙত আমাক এই নিষ্ঠা ট্ৰেইনিঙৰ মূল উদ্দেশ্যই আছিলে লাৰ্ণিং আউটকাম। লাৰ্ণিং আউটকাম। আমি ছাত্ৰ ছাত্ৰীসকলক কিবা এটা বিষয়ৰ ওপৰত জ্ঞান দিবলৈ যাওঁতে আমি পোনপ্ৰথম আমি অৱগত হ'ব লাগিব যে সেই বিষয়টোৰ লাৰ্ণিং আউটকামটো কি হ'ব। তাৰ ওপৰত আমি জোৰ দিহে আমি সেই বিষয়টোৰ জ্ঞান ছাত্ৰ ছাত্ৰীক দিবলৈ আগবাঢ়িব লাগে। লাৰ্ণিং আউটকামটো নজনাকৈ আমি কোনো এটা বিষয়ৰ শিক্ষাদান কৰিবলৈ যোৱাটো অনুচিত। গতিকে লাৰ্ণিং আউটকামৰ ওপৰত বিশেষ গুৰুত্ব দি নিষ্ঠা ট্ৰেইনিং কৰোৱা হৈছিলে শিক্ষাগুৰুসকলক। গতিকে আমি সকলোৱে সেই ট্ৰেইনিংটো লৈছিলোঁ। গতিকে আমি বহুতেই লাৰ্ণিং আউটকামনো কি আচলতে জানো বা বুজি পাওঁ। এতিয়া কথা হ'ল কি, এই লাৰ্ণিং আউটকামৰ ওপৰত আমাৰ 4 মাৰ্কছ দিছে। গতিকে আমি কি কৰিব লাগিব? আৰু এইখিনিতে আৰু এটা কথা মই কৈ থৈ দিওঁ, আমাৰ শিক্ষাগুৰুসকলে সকলোৱে হয়তো ইতিমধ্যে DLED কোৰ্চটো সম্পাদন কৰিছে আৰু কিছু সংখ্যকে BEd কোৰ্চ সম্পাদন কৰিছে। গতিকে সকলোৱে লেচন প্লেন কেনেকৈ বনায় তাৰ ওপৰত সকলোৱে হয়তো জ্ঞান আছে। গতিকে এই লেচন প্লেন বনাওঁতেও এই লাৰ্ণিং আউটকামটো শিক্ষণীয় যিটো অৰ্হতা বা ফলাফল, এই ফলাফলটো লিখিবলগীয়া হয়। গতিকে এই যে শিক্ষণীয় ফলাফল মানে কোনো এটা বিষয় শিক্ষাদান কৰিবলৈ যাওঁতে বা শিক্ষাদানৰ পাছত ছাত্ৰ ছাত্ৰীয়ে তাৰ পৰা কিখিনি অৰ্হতা লাভ কৰিব, মানে কিখিনি শিকিব, মেইন টপিকটো কি হ'ব বা কি বস্তুৰ ওপৰত গুৰুত্ব দি বা জোৰ দি আমি শিক্ষাদানটো কৰিবলৈ গৈ আছোঁ বা সেই পাঠটোৰ পৰা ছাত্ৰ ছাত্ৰীয়ে কিখিনি জ্ঞান অৰ্জন কৰিব পাৰিব, সেইখিনি হ'ল লাৰ্ণিং আউটকাম। এতিয়া ধৰি ল'লোঁ
প্ৰথম শ্ৰেণীত এটা কবিতা খেল খেল নানা খেল, এই কবিতা এটা আছে, খেল খেল নানা খেল। এতিয়া এই কবিতাটোৰ পৰা আমাৰ লাৰ্ণিং আউটকাম কি আহিব পাৰে? LEARNI and the learning outcome কি আহিব পাৰে? খেল খেল নানা খেল। নিশ্চয় আপোনালোকে সকলোৱে এই কবিতাটো পঢ়িছে। গতিকে ইয়াৰ পৰা খেল খেল নানা খেল, খেলো আহা খেল খেলো আহা, এনেকৈ লুকা ভাকু, চেংগুটি আৰু ৰছী টনা, এইবিলাক। গতিকে এই কবিতাটোৰ পৰা আমাৰ লাৰ্ণিং আউটকাম কি আহিব পাৰে? প্ৰথমতে আমি ধৰি ল'লোঁ খেলৰ নামখিনি জানিব পাৰে, খেলৰ নাম জানিব। ছাত্ৰ ছাত্ৰীয়ে পোনপ্ৰথমতে খেলৰ নাম জানিব। 2 নম্বৰতে তেওঁলোকে আবৃত্তি কৰিব পাৰিব। এইবিলাক হ'ল লাৰ্ণিং আউটকাম। এইবিলাক হ'ল লাৰ্ণিং আউটকাম। এতিয়া এই ধৰণে আমি লাৰ্ণিং আউটকামখিনি লিখি A4 পেপাৰতে হওক বা ডাঙৰ আৰ্ট পেপাৰতে হওক আমি পইণ্ট ৱাইজ লিখি পেলাই আমি ৱালত আঁৰি থৈ দি পেলাই আমি গুণোৎসৱত 4 মাৰ্কছটো আমি আদায় কৰিব পাৰিম। অৰ্থাৎ আমি প্ৰত্যেক ক্লাছৰুমে আমি প্ৰত্যেকটো ছাবজেক্টৰ এনেকুৱা ধৰণৰ লাৰ্ণিং আউটকামখিনি আমি লিখি ৱালত আমি আঁৰি থ'ব লাগিব। আৰু সেইখিনি আঁৰি থ'লে আমি এক্সটাৰ্নেল ইভালুৱেটৰে এই বস্তুখিনি প্ৰত্যক্ষ কৰি আমাক এই 4 মাৰ্কছটো আমি পাবলৈ সক্ষম হ'ম। এতিয়া শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, এতিয়া মোৰ ওচৰত এখন কিতাপ আছে, দ্বিতীয় শ্ৰেণীৰ অংকুৰণ। এতিয়া যে লাৰ্ণিং আউটকাম বুলি কোৱা হ'ল, মই ইতিমধ্যে আপোনালোকৰ লগত অকণমান লাৰ্ণিং আউটকামৰ বিষয়ে অকণমান আলোচনা কৰিলোঁ। যে এই লাৰ্ণিং আউটকামখিনি এই কিতাপখনৰ পৰা আমি কেনেধৰণে বাৰু টুকিবলৈ যত্ন টুকিম তাকে অকণমান আলোচনা কৰিবলৈ গৈ আছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক, আৰু যদি কিবা বুজি পোৱা নাই তেতিয়াহ'লে মোক কমেণ্ট কৰি সুধিব পাৰে। আৰু মোৰ চেনেলটোত যদি প্ৰথম আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে। এতিয়া এই পাঠখনত অংকুৰণ পাঠ্যপুথিৰ প্ৰথম পাঠটো আমাৰ কি আছে আমি চাওঁ। প্ৰথম পাঠটো আছে আমাৰ পঢ়াশালী। গতিকে আমাৰ পঢ়াশালী আপোনালোকে নিশ্চয় বুজি পাইছে, এইটো এটা কবিতা হয়। গতিকে কবিতাটোত ইয়াতে যেতিয়া তেওঁলোকৰ কি হ'ব, আবৃত্তি কৰা দক্ষতাটো আহিব। ইয়াতে পাঠটোৰ শেষত এইটো শিকাৰুৰ পাঠভিত্তিক অৰ্হতাৰ মূল্যায়ন এনেকৈ আছে, চাওকচোন। ইয়াতে অলপ কিছুমান দিছে, পদ্য, ছবি, আখৰ, শব্দ, কাৰচিন, বাক্য, ৰূপ সলনি হোৱা আখৰ, এইবিলাক দিছে। গতিকে ইয়াতে চাওক, পদ্য যিহেতু আবৃত্তি কৰিব পৰা, পঢ়িব পৰা, পাঠভিত্তিক প্ৰশ্নৰ উত্তৰ ক'ব পৰা। এতিয়া আমি ইয়াতে যিহেতু কবিতা, গতিকে আবৃত্তি কৰিব পৰা বুলি আমি এটা লাৰ্ণিং আউটকাম ইয়াতে পাই গ'লোঁ। তাৰপিছত আমি পূৰ্ণমাত্ৰা, অৰ্ধমাত্ৰা বা মাত্ৰাহীন আখৰ চিনি পোৱা, সেইটো এটা আমাৰ ইয়াৰ পৰা কি হ'ব, লাৰ্ণিং আউটকাম আমি এটা পালোঁ। তাৰপিছত স্বৰচিহ্ন চিনি পোৱা, মানে কাৰ চিন, এইবিলাক চিনি পোৱা। এনেকৈ আমি 3-4টামান এইটো পাঠৰ পৰা আমি কি লিখিম, লাৰ্ণিং আউটকাম লিখিম। পিছৰ পাঠটো আমাৰ আছে কেৰ্কেটুৱাৰ মৰম, কেৰ্কেটুৱালৈ মৰম। গতিকে কেৰ্কেটুৱালৈ মৰম, ইয়াতে আপোনালোকে চাওক, এতিয়া ৰেপ, কৰ,
ৰেভ, বয় ৰেভ, মই ৰেভ, এই ৰেভ। গতিকে আমি ইয়াতে এইটো পাঠৰ আমি কি কৰিব পাৰোঁ, লাৰ্ণিং আউটকাম ৰেভ যুক্ত আখৰ চিনি পোৱা, বা আমি ৰেভযুক্ত আখৰ চিনি পোৱা, পঢ়িব পৰা আৰু লিখিব পৰা। এইটো এটা আমাৰ এইটো পাঠৰ পৰা আমাৰ লাৰ্ণিং আউটকাম হ'ল। তাৰপিছত বাক্য দফা পঢ়ি বুজি পোৱা, এইটো হ'ল আমি গোটেই পাঠটোৰ কাৰণে হ'ল গোটেই কিতাপখনৰ কাৰণে আমি এইটো দক্ষতা পিছত লিখিবগৈ পাৰোঁ। গতিকে এই ধৰণে আমি লাৰ্ণিং আউটকামখিনি আমি টুকি পেলাই এখন চাৰ্ট হিচাপে আমি লিখি থ'ব লাগিব বৰ্ডত। অৰিণত দীপু, এইটো এটা পাঠ। এই পাঠটোত আমাৰ কি হয়, ইয়কাৰ, কত ইয়কাৰে কিয়, খত ইয়কাৰে ক্ষয়, মূৰ্ধন্য নত ইয়কাৰে ন্য, এনেকৈ আছে। ইয়কাৰযুক্ত শব্দ চিনি পোৱা, গতিকে ইয়াতে সেইটো আমাৰ আহিলে ইয়কাৰযুক্ত শব্দ চিনি পোৱা, ইয়কাৰ চিনি পোৱা, তাৰপিছত ইয়কাৰযুক্ত শব্দ চিনি পোৱা, পঢ়িব পৰা। এনেকৈ আমি কি কৰিম, এখন A4 পেপাৰে হওক বা বিশেষকৈ A4 পেপাৰ নহয়, আৰ্ট পেপাৰত আমি এনেকৈ অলপ ডাঙৰ ডাঙৰ আখৰে ধৰিব পৰাকৈ আমি লিখি ৱালত আমি কি কৰিব লাগে, আঁৰি থ'ব লাগে। এই ধৰণে আঁৰি থ'লে আমি গুণোৎসৱত যি 4 মাৰ্ক ইয়াৰ কাৰণে থাকিব, সেই মাৰ্কছটো আমি পাবলৈ সক্ষম হ'ম। শ্ৰদ্ধেয় ছাৰ বাইদেউসকল, মই আজিৰ এই ভিডিঅ'টিত লাৰ্ণিং আউটকামৰ ওপৰত যি 4 মাৰ্ক থাকিব, এই 4 মাৰ্ক আমি কেনেকৈ পাবলৈ সক্ষম হ'ম তাৰ ওপৰতে মই আলোচনা কৰিলোঁ। লাৰ্ণিং আউটকামৰ বিষয়ে অৱশ্যে আপোনালোকে বহুতো জ্ঞাত বা বহুতোখিনিও জানে। মই মোৰ য'ত সামান্য জ্ঞানেৰে আপোনালোকৰ লগত অকণমান আলোচনা কৰিবলৈ যত্ন কৰিলোঁ। যদি ক'ৰবাত ভুল ভ্ৰান্তি হৈছে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি মোক জনাব, আৰু মোৰ চেনেলটো যদি প্ৰথম আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।